সকলোৰে মা দেউতাই বিচাৰে তাৰ ল'ৰা ছোৱালীবিলাকে যেন সদায় হেল্ডি কিবা এটা খাওক কিন্তু ড্ৰাই ফ্ৰুট যদি কেতিয়াবা আপুনি খাব দিয়ে তেন্তে সেইবিলাক তাহাঁতে মুখতো নিদিয়ে যদি আপুনি কেতিয়াবা এনেকে বনাই দিয়ে তেন্তে মই গেৰাণ্টি দি ক'ব পাৰোঁ সিহঁতে এবাৰ নহয় দুবাৰ নহয় বাৰে বাৰে আপোনাৰ পৰা খুজি খুজি খাব তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব যদি আপুনি এনেকৈ ড্ৰাই ফ্ৰুটছ ৰোলটো বনাই ৰাখে তেন্তে আপুনি এইটো টিফিনৰ কাৰণে হওক বা স্নেক্সৰ কাৰণে হওক দিব পাৰে তো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াতে মই খেজুৰ লৈছোঁ আৰু খেজুৰৰ গুটিকেইটা ওলাই লৈছোঁ মই ইয়াতে 200 গ্ৰামমান খেজুৰ লৈছিলোঁ আপুনি নিজৰ কোৱান্টিটি হিচাপে কম বেছি কৰি ল'ব পাৰে কোনো কথা নাই তো গোটেইখিনি খেজুৰৰ মই গুটি ওলাই লৈছোঁ আৰু গুটিখিনি ওলাই মই এইখিনি গ্ৰাইণ্ড কৰি লৈছিলোঁ খেজুৰখিনি গ্ৰাইণ্ড কৰা টাইমত কোনো পানী ইউজ নকৰিব অনলি খেজুৰখিনিয়ে গ্ৰাইণ্ড কৰি ল'ব এতিয়া মই কেইটামান ড্ৰাই ফ্ৰুটছ লৈছোঁ মই ইয়াতে আলমণ্ড লৈছিলোঁ কাজু লৈছোঁ কিচমিচ পামকিন চিড আৰু ছানফ্লাৱাৰ চিড লৈছোঁ আপুনি নিজৰ চইচ অনুযায়ী যিকোনো ড্ৰাই ফ্ৰুটছ লৈ ল'ব পাৰে আৰু যিহেতু আলমণ্ড আৰু কাজুটো ডাঙৰ ডাঙৰ থাকে সেইটো কাৰণে মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ এতিয়া বলক নেক্সট ষ্টেপটো কৰি লওঁ তাৰ কাৰণে মই গেছত কেৰাহী এটা বহাই দিছোঁ আৰু তাতে 1 চামুচ ঘিউ দি দিছোঁ ঘিউটো মেল্ট হৈ যোৱাৰ পিছত মই যিখিনি ড্ৰাই ফ্ৰুটছ ৰাখিছিলোঁ গোটেইখিনি ড্ৰাই ফ্ৰুটছ ইয়াতে এটা এটাকৈ দি দিছোঁ আৰু ভালকৈ মিক্স কৰি লৈছিলোঁ ড্ৰাই ফ্ৰুটছখিনি মই ঘিউৰ লগত 2 মিনিটমান ভাজি লৈছিলোঁ যাতে ড্ৰাই ফ্ৰুটছৰ এটা কেঁচা ফ্লেভাৰ থাকে সেইটো গুচি যায় আৰু ঘিউৰ লগত ভাজিলে এটা ধুনীয়া ফ্লেভাৰ আহে তাৰ কাৰণে এতিয়া মই লাষ্টত জাষ্ট নমোৱাৰ আগে আগে 1 চামুচ বগা তেল দি দিছিলোঁ এইটো টোটেলি অপশ্যনেল যদি আপোনাৰ ওচৰত নাই আপুনি কলা তেলটো দিব পাৰে নাইবা পপি চিডো দিব পাৰে একো নাই দি পিনে জাষ্ট মই 1 মিনিটমান ভাজি নমাই লৈছোঁ আকৌ গেছত কেৰাহীটো বহাই দি তাতে 1 চামুচ ঘিউ দি দিছোঁ ঘিউটো মেল্ট হৈ যোৱাৰ পিছত মই ইয়াতে গ্ৰাইণ্ড কৰি ৰখা খেজুৰখিনি দি দিছোঁ খেজুৰৰ লগত ঘিউটো ভালকৈ অলপমান মিক্স কৰি লৈছোঁ আৰু তাৰপিছত ভাজি ৰখা যিখিনি ড্ৰাই ফ্ৰুটছ আছিলে সেইখিনি দি দিছোঁ দি পিনে খেজুৰৰ লগত ভালকৈ মিক্স কৰি লৈছোঁ যদি আপুনি মোৰ এনেকুৱা নতুন নতুন ৰেচিপি আৰু ভিডিঅ' চাব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'বিলাক আহিলে আপোনালোকৰ মিছ নহয় আৰু যদি আপুনি ফেচবুকৰ পৰা চাইছে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি থৈ দিব আৰু এটা কথা ইয়াতে কৈ থওঁ আপুনি গেছৰ ফ্লেমটো ফাৰ্ষ্ট টু লাষ্ট একদম ল' ৰাখি দিব নহ'লে তলৰ পৰা জ্বলি যোৱাৰ চান্স থাকে এইটো চাওকচোন ধুনীয়াকৈ খেজুৰৰ লগত মিক্স হৈ গৈছে এতিয়া নমাই লৈছোঁ ড্ৰাই ফ্ৰুটছখিনি গেছৰ পৰা নমাই লগে লগে ৰোল বনাই ল'ব লাগিব নহ'লে ঠাণ্ডা হৈ গ'লে টান হৈ যাব মই লগে লগে ৰোল বনাই লৈছিলোঁ আৰু হাতত লাগিলে অলপমান পানী লগাই ল'ব যদি বেছি গৰম লাগে এনেকৈ ৰোল বনাই লৈছোঁ দেখাত যাতে অলপমান ধুনীয়া দেখে তাৰ কাৰণে মই অলপমান বগা তেল দি দিছিলোঁ নহ'লে পুষ্ট বা পপিচিড সেইটো দিব পাৰে আপুনি আৰু এইটো টোটেলি অপশ্যনেল এইটো নিদিলেও হৈ যাব ভালকৈ এনেকৈ লগাই লৈছিলোঁ এতিয়া ৰোলটো প্লাষ্টিক বেগ এটাত ভৰাই পিনে জাষ্ট মই ফ্ৰিজত 2 ঘণ্টাৰ কাৰণে ৰাখি দিছিলোঁ যাতে ভালকৈ ছেট হৈ যায় যদি এনেকৈ কাটিব যাওঁ হ'লে ভাঙি যাব ভালকৈ নাকাটে চ' 2 ঘণ্টাৰ পিছত মই কাটি লৈছোঁ এইটো চাওকচোন এতিয়া কিমান হাৰ্ড হৈ আছে এতিয়া আপুনি নিজৰ মন পচন্দৰ যিকোনো শ্বেপত কাটি ল'ব পাৰে তো আজিৰ ভিডিঅ'টো মোৰ এইটোৱে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি থৈ দিব যাতে আপোনালোকৰ বাচ্ছাৰ কাৰণে এনেকৈ বনাই দিব পাৰে এবাৰ অনলি বাচ্ছাৰ কাৰণে বুলি নহয় আপুনি নিজৰ কাৰণে হ'লেও বনাব পাৰে খাবলৈও টেষ্টি আৰু হেল্ডিও হয় তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে চবে ভালে থাকিব বাই বাই